দুকাপ কফি আৰু তোৰ অনুপস্থিতি। মই আজিও দুকাপ কফিলৈ কেফে ক্ৰাফ্টত অকলে বহো, একাপ মোৰ, একাপ তোৰ বাবে। মই বহা চকীৰ সমীপৰ চকীখনত তই বহা বুলি ধৰি লওঁ আৰু নাজানো কিয় অকস্মাত সুখী হৈ যাওঁ। সুখী হোৱাটো কি অক্ষমানে অপৰাধ? ধেই ক'তনো লিখা আছে। সুখেই একমাত্ৰ সত্য, লাগিলে কাল্পনিকেই নহওক কিয় সেই সুখ। মই মোক কাহানিও অনুভৱেই হ'বলৈ নিদো তোৰ অনুপস্থিতি। আৰে যি আছে অথচ নাই, যি নাই অথচ আছে, সেয়াইতো প্ৰেম। তই নাথাকিলেও তোৰ সৈতে অহৰহ বাৰ্তালাপ কৰোঁ। মাজে মাজে তোৰ প্ৰিয় অৰিজিত সিঙৰ গানটো গুণগুণাই তোক শুনাও। मैं जो तेरा न हुआ किसी का नहीं। वाह কি অনাবিল অনুভৱ, কি মিঠা বিচ্ছেদ। After all, first love is always a wonderful pain, a melancholy affair. ঐ, তই মোক ব্লক লিষ্টত কিয় ৰাখিছ? Do I really deserve a miserable life বুলি তোক সোধো, খং কৰোঁ, গালিও পাৰোঁ তোক। অৱশ্যে কাগজৰ জুইৰ দৰে মোৰ খং বেছি পৰ টিকি নাথাকে। তাৰ পিছত আকৌ আমি আড্ডালৈ ঘূৰি যাওঁ, তোৰ মোৰ একান্ত ব্যক্তিগত আড্ডা, ভৰপূৰ কথাবোৰৰ সন্ধ্যাৰ মেহফিল। কথা যেনে বায়োফ্লক ফিছ ফাৰ্মিঙৰ দ্বাৰা স্বাৱলম্বী হোৱা, বিয়াৰ পিছত ফুৰিবলৈ ক'ত যাম সেয়া, আমাৰ ৰুমটোৰ কালাৰ, বাথৰুমৰ টাইলছৰ ডিজাইন, ৰাজনীতি, ইটালো কেলভিনৰ গল্প, উইটমেনৰ কবিতা, নৰেন্দ্ৰ মোদী, শাহৰুখ খান, ধৰ্ষণ, প্ৰেম, আদানী আম্বানী, নচিকেতাৰ সব চোৰেৰ বাচ্চাৰাই কৰা আপডেট শীৰ্ষক বেংগলী গান, কোভিচিল্ড ভেকচিন আৰু ৰেচনৰ চাউল, হাফ পেণ্ট বিতৰ্কৰ, ফেমিনিজিম, ধৰ্ম অধৰ্ম, ধৰ্মান্ধ এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা। উফ, কিমান যে অন্তহীন বিষয়। আৰু তাৰপিছত তই স্পৰ্শই নকৰা তোৰ কফি কাপ তাতেই থৈ মই তোৰ অনুপস্থিতিৰ সৈতেই তাৰ পৰা ঘূৰি আহোঁ। পিছদিনা আকৌ মই তালৈ যাওঁ, দুকাপ কফি লওঁ, একাপ মোৰ, একাপ তোৰ বাবে।